নমস্কাৰ দৰ্শকসকল, আপোনালোকক মোৰ এই নতুন ভিডিঅ'টিলৈ স্বাগতম জনাইছোঁ। ইয়াৰ আগৰ ভিডিঅ'টোত আমি শিকিছিলোঁ আমাৰ গুগল ড্ৰাইভ ছফ্টৱেৰত নিজৰ ফটোজখিনি বা আমাৰ গেলেৰীত থকা ফটোজ হওক বা আমাৰ ফাইল মেনেজাৰত থকা PDF ফাইলছেই হওক, যিখিনি ডকুমেণ্টছ সেইখিনি আমি কেনেকৈ আপলোড কৰিব লাগে সেইটো শিকিছিলোঁ। আৰু এতিয়া সেই যিখিনি আমি আপলোড কৰিছিলোঁ গুগল ড্ৰাইভত, এইখিনি আমি কেনেকৈ এতিয়া এটা ব্ৰাউজাৰত আমাৰ ইমেইল আইডি লগইন কৰি পিনে বা বেলেগৰ মোবাইলত বা কম্পিউটাৰত ধৰক আমাৰ ইমেইল আইডি আৰু পাছৱৰ্ড দি লগইন কৰি পিনে কেনেকৈ ডাউনলোড কৰিব পাৰিম, এইটো বস্তুৱে শিকিম আজি। তো আপোনালোকে যেতিয়া গুগল ড্ৰাইভত আপোনালোকে আপলোড কৰিছিলে নিজৰ ফাইলছখিনি, আপোনালোকে মন কৰিব লাগিব আপোনালোকে কোনটো ইমেইল আইডিত এতিয়া আপোনালোকে আপলোড কৰিছিলে। তো আপোনালোকে এনেকৈ গুগল ড্ৰাইভ এপটো আপোনালোকে খুলিলে আপোনালোকে ওপৰত দেখিব ৰাইট সাইডত এই যেটো আপোনাৰ আইকন আছে, আপোনালোকৰ যেটো প্ৰফাইল পিকচাৰ চিন থাকিব, তাত আপোনালোকে এবাৰ ক্লিক কৰি দিব আৰু দেখি পাব আপোনালোকৰ কেইবাটাও ইমেইল আইডি থাকিব পাৰে। তো মই এইটো ইমেইল আইডিত বাই ডিফল্ট এইটোতে আপলোড হৈছিলে। তো এইটো আপোনালোকে নোট কৰি ল'ব ইমেইল আইডিটো কি আছিলে আপোনালোকে, আৰু ইয়াৰ পাছৱৰ্ডটো লাগিব। এতিয়া আপোনালোকে যেতিয়া ডাউনলোড কৰিব ইমেইল আইডি থ্ৰুৱেদি পাছৱৰ্ডটো প্ৰয়োজন হ'ব। তো আপোনালোকে এতিয়া কি যিকোনো এটা ব্ৰাউজাৰত যাব, মই মোবাইলতে দেখুৱাম। মই গুগল ক্ৰমটো খুলি ল'ম। গুগল ক্ৰমত গ'লোঁ, মই তাত যাব। তাত যোৱাৰ পিছত আপোনালোকে ইয়াত যেটো সাৰ্চ কৰিবলৈ বা ৱেবছাইট টাইপ কৰিবলৈ যেটো বক্স আছে, এই বক্সত ক্লিক কৰিব আৰু আপোনালোকে লিখিব তাত drive.google.com drive.google.com লিখি দিব আৰু আপোনালোকে ইয়াতে এণ্টাৰ কৰি দিব। ঠিক কৰি দিলোঁ, মই এণ্টাৰ কৰিলোঁ। আৰু ইয়াত আপোনালোকে যেতিয়া প্ৰথমবাৰৰ বাবে আপোনালোকে ইয়াত লগইন কৰিব, এই দুটো অপশ্যন দিব, ট্ৰাই ড্ৰাইভ ফৰ ৱৰ্ক আৰু তলত দেখুৱাব গো টু ড্ৰাইভ। তো আপোনালোকে এই যেটো গো টু ড্ৰাইভ তাত ক্লিক কৰি দিব। তাত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ মোবাইলত কি আপোনালোকক যেটো ইমেইল আইডি সেইটো এণ্টাৰ কৰিবলৈ দিব। আৰু মোৰ ইয়াত অলৰেডি আছে ইমেইল আইডি, কেইবাটাও লগইন আছে কাৰণে এনেকুৱা দেখুৱাইছে। তো মই যোনটো ইমেইল আইডি দি এই গুগল ড্ৰাইভত ফটোখিনি আপলোড কৰিছিলোঁ সেইটো সিলেক্ট কৰিব লাগিব। আৰু সিলেক্ট কৰিবলৈ আপোনাৰ যদি কেইবাটাও আইডি আছে আৰু ইয়াত যদি নেদেখায় তেতিয়াহ'লে এই চিনটোত ক্লিক কৰি দিব। তাত ক্লিক কৰাৰ পিছত এনেকৈ আপোনালোকৰ ইমেইল আইডি যিমানখিনি লিংক হৈ আছে সেইখিনি দেখুৱাই দিব। আৰু চাব মই যোনটো কৰিছিলোঁ, যোনটো ইমেইল আইডি দি মই গুগল ড্ৰাইভত ফটো আপলোড কৰিছিলোঁ সেইটো ইয়াত শ্ব' হ'ব। আৰু সেইটো ইমেইল আইডিতে আপোনালোকে লগইন কৰিব লাগিব। মই এইটো ইমেইল আইডি কৰিছিলোঁ, সেইটো ইমেইল আইডিত আপোনালোকে কি টাচ কৰি দিব লাগিব যোনটোত আপলোড কৰিছিলে। মই টাচ কৰি দিলোঁ। এতিয়া কণ্টিনিউ কৰিব কৈছে, কণ্টিনিউ কৰি দিছোঁ। কণ্টিনিউ কৰাৰ পিছত আপোনালোকৰ চাইন ইন হ'ব। মোৰ ইয়াত পাছৱৰ্ড ছেভ আছে। এই যেতিয়া মই লগইন কৰোঁ তেতিয়া চাইন ইন কৰি দিওঁ। চাইন ইন কৰোঁতে পাছৱৰ্ডটো ছেভ কৰি দিওঁ, পাছৱৰ্ড ছেভ হৈ যায়, মোৰ টাইপিং কৰিবলৈ দৰকাৰ নহয়। আৰু লগইন হৈ যোৱাৰ পিছত এনেকৈ ইণ্টাৰফেচটো দেখিবলৈ পাব। ইয়াত চাওক, মই যিখিনি আপলোড কৰিছিলোঁ গুগল ড্ৰাইভত সেই ফাইলছখিনি ইয়াত শ্ব' হৈছে। আপোনাৰ তাত ফেমিলি ফল্ডাৰ আছিলে, ফ্ৰেণ্ডছ আছিলে, PDF ডকুমেণ্টছ আৰু এইটো পাৰ্চনেল ফটোজ বুলি আছিলে। তো গোটেইখিনি ইয়াত শ্ব' হৈছে। তো ইয়াৰ ভিতৰত যে ফটোজ ডাউনলোড কৰিম, এতিয়া যিখিনি ফ্ৰেণ্ডছ ফটোজ তাতে সেইটো ডাউনলোড কৰিম। তো মই কি তাত ক্লিক কৰিব লাগিব। আৰু তলত কিবা এটা পপ আপ হৈ আছে, এনেকৈ কিবা যদি পপ আপ হৈ আছে সেইটো আপোনালোকে নো থেংকছ কৰি দিব। ইয়াত দেখুৱাইছে গেট দ্য ড্ৰাইভ এপ, ফাইণ্ড শ্বেয়াৰ এণ্ড অৰ্গেনাইজ ইয়ৰ ফাইলছ মোৰ কনভিনিয়েণ্টলি। মানে এপটো আছে মোৰ ইয়াত অলৰেডি। এপটো যদি লাগে তেতিয়াহ'লে ট্ৰাই ইটত ক্লিক কৰিলে প্লে ষ্টৰত ৰিডাইৰেক্ট হৈ যাব আৰু তাৰ পৰা গুগল ড্ৰাইভটো
ইনষ্টল হৈ যাব। তো মোৰ আছে, সেইটো কাৰণে মই নো থ্যাংকছত ক্লিক কৰি দিম। নো থ্যাংকছ কৰি দিলোঁ। এতিয়া মই মোৰ ফ্ৰেণ্ডছ ফল্ডাৰত থকা ফটো কেইটা ডাউনলোড কৰিম, মই তাত ক্লিক কৰি দিম। আৰু যিখিনি ফটোৱে আপুনি ডাউনলোড কৰিব বিচাৰে ইয়াৰ পৰা, তো আপোনালোকে ক্লিক কৰি দিব তাত। ক্লিক কৰি দিছোঁ, ৰ'ব, এই প্ৰথম কপি ডাউনলোড কৰিছোঁ, তাত ক্লিক কৰি দিলোঁ। আৰু ফটোকপিত ক্লিক কৰাৰ পিছত ওপৰত দেখিবলৈ পাব ডাউনলোডৰ এটা আইকন থাকিব, চিম্বল এটা থাকিব, তাত আপোনালোকে ক্লিক কৰি দিব। তাত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যি মোবাইলত ষ্ট'ৰেজৰ পাৰ্মিশ্যন সেইটো বিচাৰিব, ইয়াত সুধিব যে কোনটো ফল্ডাৰত সোমাব। তো বাই ডিফল্ট এনেকৈ যিটো ডাউনলোড ফল্ডাৰ সেইটো বাই ডিফল্ট থাকিব। ইয়াতে একো কৰিব নালাগে, আপোনালোকে এই তলত যিটো ডাউনলোডৰ অপশ্যন তাত আপোনালোকে ক্লিক কৰি দিব। ফটো ডাউনলোড হৈ গ'ল। ফটোকপি চাবলৈ আপোনালোকে অ'পেন মাৰি দিব লাগিব। অ'পেন মাৰি দিলোঁ, ডাউনলোড হৈ গ'ল ফটো। এনেকৈ আৰু ওপৰত বেক কৰিব আপোনালোকে, এই যিটো চিন হয় সেই তাত বেক কৰিব। আৰু এনেকৈ মানে আৰু মই আকৌ ছেকেণ্ড ফটোকপি ডাউনলোড কৰিব বিচাৰিছোঁ ফ্ৰেণ্ডছৰ। তাত গ'লোঁ মই এই 2 নম্বৰ যি কপি আছে ফটো, তাত মই এবাৰ টাচ কৰি দিলোঁ। টাচ কৰাৰ পিছত আকৌ এই ডাউনলোডৰ যিটো চিম্বল আহিব তাত ক্লিক কৰিব লাগিব। আকৌ এনেকৈ যদি বাৰে প্ৰতি যিটো আপুনি যেইবাৰ ডাউনলোড কৰিব সিমানবাৰে আপোনাৰ ইয়াত পপ আপ শ্ব' হ'ব যে আপুনি আপোনাৰ এই যিটো ফটো কোনটো ফল্ডাৰত ছেভ কৰিব বিচাৰিছে। এনেকৈ চুজ হুৱেৰ টু ডাউনলোড। তো আপোনালোকে কি কৰিব, আপোনালোকৰ মোবাইলত যিটো ডাউনলোড ফল্ডাৰ থাকে সেইটোৱে চিলেক্ট থাকিব, নাথাকিলে এইটো ছেটিং কৰি ল'ব। আৰু এই পপ আপটো যদি এতিয়া মোৰ ধৰক এই ফল্ডাৰত 6 কপি ফটো আছে, 6 কপি ফটো এতিয়া 6 বাৰ পপ আপটো আহিব। তো এইটো অফ কৰিব হ'লে আপোনালোকে এই যিটো ডন্ট শ্ব' এগেইন তাত ক্লিক কৰি থৈ দিব। তাত আপোনাক নুসুধে, ডাইৰেক্ট ডাউনলোড হৈ যাব। তাত এবাৰ ক্লিক কৰি দিব, আকৌ ইয়াত ডাউনলোডত ক্লিক কৰি দিব। ফটোকপি ডাউনলোড হৈ গ'ল। এইটো অ'পেন কৰি দিছোঁ মই। এনেকৈ হৈ গ'ল, 2 কপি ফটো দেখুৱালে মই। ঠিক তেনেকৈ খালি বেক কৰোঁতে আপোনালোকে এই যিটো বেকৰ আইকন সেই তাত ক্লিক কৰিব ওপৰত লেফ্ট ছাইডত। এতিয়া মোৰ ধৰক আৰু PDF 2 কপিমান আছে, এইটো PDFটো মই ডাউনলোড কৰিম। তাত ক্লিক কৰিলোঁ PDF ফল্ডাৰত। তললৈ আহিলে ধৰক মোৰ যিটো চাৰ্টিফিকেট আছে এই চাৰ্টিফিকেটটো ডাউনলোড কৰিম এতিয়া। তো আপোনালোকে যিটো PDF ডাউনলোড কৰিব বিচাৰিছে আপোনালোকৰ ফল্ডাৰত থকা একেই প্ৰচেছ, তাত মাজত ক্লিক কৰি দিব। তাত ক্লিক কৰাৰ পিছত ওপৰত যিটো আপোনাৰ ডাউনলোডৰ চিম্বল তাত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে ডাউনলোড হৈ যাব। এইবুলি আপোনাক নুসুধে যে কোনটো ফল্ডাৰত আপোনালোকে ডাউনলোড কৰিব বিচাৰিছে, কাৰণ আমি ডন্ট শ্ব' এগেইনত ক্লিক কৰি থৈছিলোঁ, সেইটো কাৰণে এনেকৈ ডাউনলোড কৰাৰ পিছত অ'পেন হৈ যাব আপোনালোকৰ ডকুমেণ্টটো। আৰু ওপৰত গৈ পিনে বেক কৰি দিব। আৰু একেই খালি বেক কৰোঁতে আপোনালোকে এই যিটো মাজৰ ইণ্টাৰফেচ ওপৰত লেফ্ট ছাইডত তাতে ক্লিক কৰি পিনে বেক কৰিব আপোনালোকে। বেক কৰি দিলোঁ। এনেকৈ আপোনালোকে ডাউনলোড কৰিব পাৰিব। ইমানখিনিয়ে দেখালোঁ আজিৰ এই ভিডিঅ'টিত। আৰু কিবা যদি আপোনালোকৰ জানিব আছে আৰু কিবা সুধিব আছে, কিবা যদি ডাউট আছে আপোনালোকে কমেণ্টত কমেণ্ট কৰি জনাব, মই আপোনালোকক ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। তো আজিৰ এই ভিডিঅ'টো ইমানটোৱে আছিল। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। থেংক ইউ, টেক কেয়াৰ, টাটা।